সমীপেখু সুনয়না কথা দেৱজ্যোতি শইকীয়া আবৃত্তিত মন্তুমণি শইকীয়া। তেতিয়া তাই কাজল ল'বলৈ ভালকৈ শিকাই নাছিল। এদিন তাইক চিকুটি ক'লো, তোৰ ধুনীয়া আঙুলিবোৰত বগা নেইল পলিচ লগাবিচোন। তাই অলপ পৰ মেলি ৰৈ ক'লে, বগা ৰঙৰ নেইল পলিচ আকৌ ক'ত পায়? কিয়? জোনৰ পৰা বগা অলপ আনি নিয়ৰ টোপাল অলপৰে লগাই ল'লেই হ'ল। মই পিছে কম বুলি নকলো কথাটো। মিছাতে তাই ধুনীয়া হ'লে মই নুবুজা অসুখত পৰো। তাই বৈ পৰা চুলিবোৰ এদিন ফাগুনে আনি মোৰ চকুৱে মুখে কোবাই থৈ গৈছে। আৰু তাৰ পাছৰ পৰাই তাই বৈ পৰা চুলি মনে মনে চুইছিলো। বেনী অথবা খোপা খুলি কিমান যে কাজিয়া লাগিব। তাইক তাইৰ মাকে বৰ মৰম কৰে। মুখত পকা অমিতা সানি দিয়ে, চুলিত ঔটেঙা। তাইক মোৰো বৰ মৰম কৰিবৰ মন যায়। মই আকৌ মৰম কৰিবই নাজানিছিলো তেতিয়া। আমি দুয়োটাই স্কুলৰ বাৰাণ্ডা সলাই একেখন বাৰাণ্ডা গচকিছিলো। ক্ষুদ্ৰ ছবি একে শিকিছিলো। তাই মোতকৈ অলপ বেছিকৈ আগতে ডাঙৰ হ'ল। জকমকীয়া কাপোৰবোৰ পিন্ধিবলৈ ল'লে। কাজল ল'বলৈ শিকিলে। চুলিবোৰ নিতৌ ন কাইটাৰে আকাশ এখন উঠাই অনা হ'ল। তাই অলপ আঁতৰি থাকিবলৈ ল'লে লাহে লাহে। মেলি নাথাকে আগৰ দৰে মই কথা ক'লে। আঁতৰি ফুৰি বেকা হাঁহি মাৰিব ক'ত জানো শিকিলে। তাইৰ হেনো মনটো বেয়া লাগে মাজে মাজে, কিয় বা নাজানিলো। মাজে মাজে তাইক লগো পোৱা নাছিলো। কিবা যেন কাপোৰহে সলাইছিল সময়বোৰে। এনে জানো কিয় লাগিছিল। তিতা চুলিৰে কেতিয়াবা তাই আমাৰ ঘৰলৈও আহে। নিমখত থোৱা আমৰা চেলেকি নবোৰৰ সতে কত কথা পাতে। আকৌ কিয় জানো নাজানো ইমান হাঁহি দিয়ে। কাহানি তাৰ মুখত নুশুনা নদী পাহাৰৰ কথা কয়, বাহনী আৰু চুমনি নীৰৱতা কথা কয়। নাজানো আৰু যে কি কি কথা কয়। ৰজাৰাণী খেল হেনো তাইৰ ভাল নালাগে এতিয়া। কিবা জোনাকৰ সতে কথা পাতিবলৈ হেনো তাই ৰাতি উঠি খিৰিকী মেলে। নাজানো তাই পাগলে হৈছিল নেকি। তাইক লাহে লাহে নতুন যেন লাগি আহিছিল। গাত গা ঘঁহাই নৰা পেপা বজাইছিলো এদিন। আৰু এতিয়া তাই কাষেদি গ'লেই কিয় জানো উচপ খাই উঠো। আকৌ উচপিচ কৰো, কেতিয়া আহিব এইজনী এইফালেদি। তাই অলপ মোতকৈ আগতে ডাঙৰ হৈছিল। আৰু ময়ো হয়তো অলপ ডাঙৰ হলো দেৰিকৈ হলেও। ডাঙৰ হোৱা বাবেই নেকি মই এতিয়া তাইৰ কাষলৈ যাব নোৱাৰো। মই কিন্তু এতিয়া মৰম কৰিবও জানো, আৰু মৰম মানে কি বুজো। তাইক যে হেৰুৱাম বুলি এতিয়া ইমান ভয় লাগে। হঠাৎ তাইক হেৰুৱাৰ ভয়ে কলিজাৰ আলি পদূলিবোৰ কঁপাই তোলে। আপোন আপুনি গুণগুণাই ভাহে। জোনাক নিশা ভাল লগা তোমাৰ সতে কথা পতা, সপোন ভঙা সপোন ৰচা, দুয়োৰে সপোন সঁচা হোৱা। মোক অলপ কোলাহল লাগে। কথা দেৱজ্যোতি শইকীয়া আবৃত্তিত দেৱজ্যোতি শইকীয়া। কোলাহল লাগে কোলাহল। নিমাত নিজান ৰাতি জিলিৰ কোলাহল বিচাৰি হাবাথুৰি খাওঁ এই চহৰত। নাই কতো নাই, কতো নাই কোলাহল। কোলাহল নথকা ঘৰবোৰত কি বাজি থাকে। যদি নাথাকে ভনীৰ দুষ্টালি, ৰাতিপুৱা পিতাইৰ চোতালত দদাইদেউৰ সৈতে কথা চিঞৰি চিঞৰি। কি হ'ব এইবেলি খেতি? আঙুলিত গণি গণি
হাল কেতিয়া খতি কোলাহল লাগে অলপ কোলাহল খবৰ কাগজ দিয়া ল'ৰাটোৰ মন হীৰাদৈ টিলিঙালৈ কাণখন ওলাই থাকে কোলাহল ভাঙি শুনিবলৈ সেই কোলাহল আজি ৰংবেলা জুনুকাত কিবা দিছেনে নাই বেলি জীয়েকৰ সাধু দিছেনে ৰঞ্জু হাজৰিকাৰ কালিৰ পিছৰ খণ্ড দেউতাক লাগে হেডলাইন ভনীক ৰাশিফল মোক খেলৰ পৃষ্ঠা কোলাহল ভাল লগা খবৰ বদলা কোলাহল অলপ কোলাহল ভাগৱত গাঁৱৰ সিমূৰত বন্দনা সত্যনাৰায়ণ পূজাৰ ভাওনাৰ বচন পালনাম কীৰ্তন বিহু হুঁচৰি মহখেদ বা টাঙোন কাষতে লৈ কলচি পানী আনিবলৈ বগী বগী পাহাৰীয়া ছোৱালী লৈ খিলি খিলি হাঁহি ৰোৱনী দাৱনী কি যে সেউজ কোলাহল গোবাটৰ কোলাহল ঢকুৱালৈ মইনাহঁতৰ কোলাহল সুমনিত কোলাহল পলু খেদি খেদি কোলাহল অলপ কোলাহল মণিচুনি বেলি চাই তিতিম ভাল পোৱাৰে উৰুলিত সাকি কৰি তুমি মোৰ হবা ৰুণজুণ বৰষুণৰ ৰাতি অনামিকাৰে বুকুত খুচি তুমি মোক কবা মাজৰ গাৰুটোত অলপ কোলাহল লাগে মা আৰু প্ৰীতাইহঁতৰো পুৰণি সপোন এই যে কাষলৈ আজি নতুনকৈ চাপিম তোমাৰ বন্দী হ'বলৈ পায়েল পিন্ধা তেজৰ কবিতা এটা লিখিম 9টা সূৰ্য নমাই কোলাহল হ'ব দুজনৰ পৰা আমি 3জন অলপমান কোলাহল বৰ প্ৰয়োজন চিঞৰবোৰ ভাঙিবলৈ কান্দোনবোৰ ভাঙি সুখৰ আয়োজন কৰিবলৈ এই চহৰত ইমানবোৰ মানুহ ভাল লগা কোলাহল কতো নাই আপোনাৰ সেউজীয়া গাঁওখনৰ পৰা অলপ কোলাহল দিয়ক না প্ৰয়োজনত কিনি আনিম অলপ কোলাহলত ডুব যাওঁ খিৰিকী খুলি অলপ কোলাহল কোঠাৰ ইশান নৈৰিতত সিঁচি দিওঁ অলপ কোলাহলেৰে নিজক চিনো চৰাই হওঁ অলপ কোলাহল দিয়ক না বুকুৰ পৰা বুকুলৈ কোলাহলৰ নিচাৰে ভিজি যাওঁ অলপ কোলাহল বেছি নহয় I don't care হে ঈশ্বৰ কথা দেৱজ্যোতি শইকীয়া আবৃত্তিত দেৱজ্যোতি শইকীয়া I don't care হে ঈশ্বৰ মই এটা ঈশ্বৰ বিশ্বাস নকৰা ল'ৰা এই বাটেৰে ঈশ্বৰ আহিলে মোৰ সতে হ'ব পাৰে কথাৰ কটাকটি হ'ব পাৰে তৰ্কাতৰ্কি আৰু ঈশ্বৰে মোক বেয়া পাবও পাৰে কিন্তু কি কৰিব ঈশ্বৰে মোক মোৰ নামটো লিখাও নাই শাস্ত্ৰত আৰু ঈশ্বৰৰ কোনো অৱতাৰতে মোৰ সতে যুদ্ধওতো নাই আৰুতো দেৱজ্যোতি বদনামৰ ভাওনাও কতো নাই আৰু মই ধৰুৱাও নহয় লোৱা নাই ঈশ্বৰৰ পৰা একোৱেই বৰ আৰু ঈশ্বৰটো বীৰ কেৱল নামঘৰত থপনাৰ চৌপাশত আৰুতো ঈশ্বৰ নাহেও চাগে অমুকাৰ কাষলে মই না বজাব পাৰো খোল দাঙিব পাৰো বৰকা আৰু গোটেই দিন ঈশ্বৰৰ নামত ভোকে পিয়াহে মইতো নমো নকৰো ঈশ্বৰৰ নামত গাখীৰ ঢালিব নোৱাৰো অমুক কৰিব নোৱাৰো তমুক কৰিব নোৱাৰো পকেটটো ইমান গৰমো নহয় 2 টকা যদি বাচি যায় ভিখাৰীক দি দিম ঈশ্বৰ আছে বুলি বিশ্বাস কৰিবলৈ মোৰ কোনো সমলেই নাই মই মুৰুখ মোহমতী সেয়ে নাজানো ক'ত তুমি কাৰ ঈশ্বৰ তথাপি মোক নালাগে মায়াবী ঈশ্বৰ উহি বুলি কথা এটা কৈ থলো হে ঈশ্বৰ আই আছে পিতাই আছে সমস্ত গুৰুজন
সেয়াকে নাম লৈ কৰিম ঈশ্বৰ ঈশ্বৰ। শিলৰ ঈশ্বৰৰ সন্মুখত কৰিব নোৱাৰো ওম ওম নমো নমো কৃষ্ণ কৃষ্ণ। নাই, নহ'ব দেই মোৰ দ্বাৰা। এনেকৈ সময় খৰচ কৰাতকৈ এটা গছপুলি ৰুম, চকুৰে নেদেখা সখা এজনক ৰাস্তাটো পাৰ কৰি দিম। চিধা কথা ঈশ্বৰ। তুমিতো তৃণীবস্ত্ৰ পিন্ধাজনৰ গাতহে, ফুল চন্দন তুলসীৰে এইমাত্ৰ গা ধুই উঠাজনৰ গাতহে। আৰু মইতো ৰূপৰ ফুল দিবও নোৱাৰো, তোমাৰ নামত খুৱাবও নোৱাৰো আমূল গাখীৰৰ পায়স। ক'ত আৰু তুমি মোৰ লগত? এই যে ঈশ্বৰ, তেওঁ সিফালৰ, মই এইফালৰ, ইখেল সিখেল যেন চিৰবৈৰী দুই দলৰ হাই ভল্টেজ ফুটবল। মোৰ ঈশ্বৰ তোৰ ঈশ্বৰ, এই বাটেৰে নাযাবি তাৰ ঈশ্বৰ থাকে, এই বাটেৰে নানিবি তাক মোৰ ঈশ্বৰ আছে। ইঘৰলৈ নাযাবি সিঘৰত নাখাবি নাপায়, দুখ ধৰিব ঈশ্বৰে অ মোৰ শুনাই। ইমান নিয়ম ঈশ্বৰৰ, প্ৰিয়জন মৰিলেও যেন নিয়মতহে কান্দিম। ঈশ্বৰ যেন এজন নহয়, এই ঈশ্বৰ তোৰ, এই ঈশ্বৰ মোৰ। ঈশ্বৰ যদি এক নহয়, মানুহ এক নহয়। ঈশ্বৰ অলগ তো প্যাৰ অলগ, ঈশ্বৰ অলগ তো দুনিয়া অলগ। মহামানৱসকল হয় কালৰ সোঁতত ঈশ্বৰ, আৰু সেই ঈশ্বৰ ভগাই আমাৰ মাজতে ইমান ঈশ্বৰ বোলে শাস্ত্ৰত লিখা আছে নহয়। শাস্ত্ৰত কি এইটোও লিখা আছে? সকলোৰে তেজ সুকীয়া, ক'লা হালধীয়া সুমথিৰা, তেন্তে ৰঙা কাৰ? নাখাবি তাৰ সতে, নুশুবি তাৰ সতে, বিপদতো নাযাবি, তাৰ ঈশ্বৰ বেলেগ। এক মিনিট ঈশ্বৰ, তোমাৰ এজেণ্ট সম্পাদকসকলে মোক এনেকৈ জধলা হৈ যাবলৈ দিবনে তোমাৰ বাউণ্ডেৰীলে? হ'ব ঈশ্বৰ, তোমাৰ নামত তোমাক ভগাই মই ভগাব নোৱাৰো একোকে, তুমি নহ'লেও নাই। পাপ নকৰোঁ আৰু পুণ্য বিচাৰি ঘূৰিও নমৰোঁ। ক্ষতি নোহোৱাকৈ দহৰ ভাল লগাবোৰেই কৰিম, ভাল লাগি যোৱাকৈ। ইধৰ্ম সিধৰ্মৰ পিঠিত তোমাক বিচাৰি নুফুৰোঁ। তুমি সম্প্ৰতি ক'ত, তোমাৰ বিচাৰ কি জনা আছে ঈশ্বৰ? যিসকলে নিজকে ভাবে মই ঈশ্বৰ, তুমিতো তাতহে ন? দুখীয়াৰ নৰকত ঈশ্বৰক সমাধি দি যি অট্টালিকাত বান্ধি ৰাখে ঈশ্বৰক, তাতহে তুমি। আৰু যদি ঈশ্বৰ তুমি তেওঁলোকৰ মলাই মাৰা কাৰবাৰত নিজকে বেছি ভগাই আছা তোমাৰ উপস্থিতি, তেন্তে হুঁচিয়াৰ, মই তোমাক বিশ্বাস কৰিব নোৱাৰিম। বেয়া নাপাবা ঈশ্বৰ, মোৰ চহৰত শূন্য কৰি ৰাখিম তোমাৰ উপস্থিতি। আৰু ঘোষণা কৰিম, ইয়াত ঈশ্বৰ নাই, ইয়াত আছে কেৱল মানুহৰ গান, একতাৰ গান। ইয়াত শিলৰ ঈশ্বৰক আপুনি বিচাৰি নাপায়। সমক্ষমতাৰে তুমি সকলোতে বিৰাজমান হোৱা, তোমাক বিশ্বাস কৰিম, বন্ধু বুলি ভাবিম। পাৰিবা, পাৰিবা ঈশ্বৰ? সম্প্ৰতি ঈশ্বৰ মোৰ শত্ৰু এইবাবেই যে তেওঁ সাজত নিয়ম গণনা কৰি আৰু ভীষণ আবদাৰতহে উপস্থিত থাকে, আৰু ভোকাতুৰ গৃহহীন শ্ৰমিক বন্ধুহঁতক দেখিও নেদেখে। তেন্তে এতিয়া কি ক'ম ঈশ্বৰ? তুমি কেৱল কাৰ আৰু ক'ত?